Thank you, all the people. So 2026 outfall election. Why the contesting the Sugurali? Why content I am contesting. I am contentilcy Jalukbari because Betherial Chief Minister of Assam doing now my decision. He as Chief Minister of Assam defend doing now my 100% do Jalukbari constituency. First time my he is a defended doing now Chief Minister of the Assam. My challenge. You talking the speaking. He is a minority again. Here Mia, he is a Mia, he is a Mia. You are talking the Mia, you are talking Mia. Why Mia doing? What Mia? What do Mia? You are Mia again, you are Mia again. Direct the target the minority again, that's Mr. Vasa. Only minority target. What Mia? What are you doing Mia? Directly Mia, eviction Mia, bulldozer Mia. What Mia? Your eviction Mia, your give me Adani Ambani, land give me Adani Ambani. Your eviction land give Chief Minister of Assam, give me your give Adani Ambani, your give BJP Neta, Pali Neta. My support eviction, my 100% support eviction. Eviction my support. The eviction land, you give the BJP office. How the office? All Assam the 2030 the office. Eviction land, the BJP office, eviction the land, BJP Neta, Pali Neta, and park and Ottalika. How the Ottalika BJP? Land eviction land, BJP. I am talking the speaking. Your answer, Chief Minister of the Assam. My CU on time the Jalukbari. My Uniar Chief Minister defend doing now Sugurali. So doing now defend doing now Chief Minister my Uniar Despur no anti Chief Minister of Assam. Only Mia target, only Mia. Why Mia? What Mia? What are you doing Mia? কি কৰিছিলে মিয়া সকলে খালি অনলি টার্গেট মিয়া সকলক কৰি আছে এফেকশন কৰিব মিয়াবোৰ আৰু আদানি আম্বানি গুছি দিব অফিস বনাব ডাঙৰ ডাঙৰ কৈ বহুত অফিস বনাব গতি ওয়ান টাইম মাই উনিয়ার Dispur no anti Chief Minister of Assam. Thank you all the people. বলে আজিৰ ডেটত আমি মিয়া খেদিম কিন্তু মিয়াৰ যেটো যুদ্ধ সেই যুদ্ধটোৰ লগত কিন্তু আমাৰ অসমীয়াৰ সেন্টিমেন্টটো মিলিব পাৰা নাই মিয়াৰ যেটো যুদ্ধ মিয়াৰ যুদ্ধটোৰ লগত অসমীয়াৰ সেন্টিমেন্টটো এতিয়াও মিলা নাই মই এটা কথাই কওঁ মিয়াৰ লৰা ছোৱালীয়ে কি কৰি আছে মিয়াৰ লৰা ছোৱালীয়ে আজিৰ ডেটত পঢ়া শুনা কৰি আছে কোনোবা ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা UPSC কোনোবা APSC কোনোবা এটা ভাল এক্সাম ক্লিয়াৰ কৰি দেখাইছে এন্ড তেওঁলোকে এটো ফ্লেক্স দি আছে দিছেনে দিয়া নাই yes or no
আজিৰ ডেটত নিউজত মই দেখা পোৱা মতে যে কোনোবা মিয়াৰ লৰা বা কোনোবা মিয়াৰ ছোৱালী বা কোনোবা মিয়াৰ অমুক বা কোনোবা সেই মিয়াক আমিয়ে মাতি আনিছিলো আমি মানে পলিটিক্যাল অর্গানাইজেশন বিলাকে সেই পলিটিক্যাল অর্গানাইজেশন বিলাকে মাতি আনিছিলে মাতি আনি কিনে কি কৰিছে নয়নজ্যোতি মেধিয়ে কৈছে মই সালফা কেলা সি দাদা আপুনি আলফা হক আপুনি সালফা হক আপুনি গু হক ঠিক আছে আপুনি পাডু হক আপুনি মুটু হক আপুনি হাগু হক আপুনি জিয়ে নহক এতিয়া বৰ্তমান হিৰো মই কাৰণ আপুনি মোৰ লাইফটো চাই আছে মই আপোনাৰ লাইফ চাই থকা নাই বুজি পাইছেনে মই কি কৈছো মিস্টাৰ নয়নজ্যোতি মেধি আপুনি আলফা হক আপুনি সালফা হক আপুনি গু হক হাগু হক পাডু হক মুটু হক জিয়ে নহক বৰ্তমান আপুনি মোৰ লাইফ চাই আছে মই আপোনাৰ লাইফ চাই থকা নাই বৰ্তমান হিৰোটো মই কেলা ভিক্টৰ দাস নামটো জানে তো মোৰ না জানে যদি শুনি লওক মাই নেম ইজ ভিক্টৰ দাস এণ্ড আই ষ্টে এলোন মোৰ কোনো দল নাই মোৰ কোনো সংগঠন নাই মই অকলে থাকো ঠিক আছে শুনি লোৱাটো ভাল আৰু যদি শুনা পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি দিছো ঠিক আছে আৰু বন্দুকৰ গুলি শিয়ালৰ জাক ভয় কৰা ভিক্টৰ দাস মই নহয় ঠিক আছে মই বোলে আলফা মই বোলে সালফা ভয় মই কাকো নকৰো বোমে দিয়ে উৰাই দে কেছ নাই ব্ৰ ঠিক আছে মই কলি দেখোন বৰ্তমান আপুনি মোৰ লাইভত আছে মই আপোনাৰ লাইভত নাই সো প্লিজ ইফ ইউ ওয়ান্ট গেট লষ্ট ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট কথা মই কি পাতি আছিলো দা মোস্ট ইম্পৰ্টেন্ট থিং দ্যাট হোৱাট আই ওয়াজ টকিং এবাউট ঠিক আছে যে টপিকটোৰ পৰা ডেভিয়েট কৰি দিয়ে নহয় এইটো গোবৰ মানুহ মানে ঠিক আছে সো ইম্পৰ্টেন্ট কথাটো কি যে আজিৰ ডেটত মিয়াই যিটো যুদ্ধ কৰি আছে মিয়াৰ যুদ্ধটো কিন্তু বেলেগ ধৰণৰ যুদ্ধ মিয়াই লাগা হলে আপেল বিক্ৰী কৰি আছে মিয়াই লাগা হলে অসমীয়াৰ মাটিতে ভুই ৰুই আছে মিয়াই কি কৰি আছে মিয়াই অসমীয়াৰ মাটিত ভুই ৰুই আছে মানে আমাৰ এফালে কঠিয়া বুলি কয় মিয়াই অসমীয়াৰ বিল্ডিঙত ছাদ ঢালি আছে মিয়াই অসমীয়া বজাৰত শাক পাচলি বিক্ৰী কৰি আছে মিয়াই অসমীয়াৰ ৰিক্সা চলাই আছে মিয়াই অসমীয়াৰ টটো চলাই আছে মিয়াই অসমীয়াৰ উবেৰ চলাই আছে মিয়াই অসমীয়াৰ টেক্সি চলাই আছে মিয়া ম্যাক্সিমাম জাগাত কি কৰি আছে কৰ্ম কৰি খাই আছে হয়নে আৰু মিয়াৰ লৰা ছোৱালী বিলাকক কি কৰিছে কাৰণ সিহঁতে জানে ইয়াতে চলিব লাগিব সিহঁতে কি কৰি আছে সিহঁতে নিজৰ লৰা ছোৱালীক পঢ়াই আছে যে তই নিটৰ কাৰণে পঢ় বোলে তই ইউপিএসসিৰ কাৰণে পঢ় বোলে তই এপিএসসিৰ কাৰণে পঢ় বোলে তই ইটোৰ কাৰণে পঢ় বোলে তই হিটো কৰে কৰ হা আৰু সবতকে ডাঙৰ কথাটো হৈছে এইকেদিন মিয়া উচ্ছেদ চলি আছে গোটেই চাৰিওফালে মিয়াৰ উচ্ছেদ চলি আছে কিন্তু নিউজত কি বাজি আছে নিউজত